ওম শান্তি ২৬ মাৰ্চ ২০২৫ সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে পিতাৰ হাতত ধৰিছা। তোমালোক গৃহস্থালীত থাকিও পিতাক স্মৰণ কৰি কৰি তম প্ৰধানৰ পৰা শতপ্ৰধান হৈ যাবা। প্ৰশ্ন: তোমালোক সন্তানসকলৰ ভিতৰত কোনটো উল্লাস থাকিব লাগে? অন্তৰ আসনাধিকাৰী হোৱাৰ বিধি কি? উত্তৰ: সদায় উল্লাসত থাকিব লাগে যে জ্ঞান সাগৰ পিতাই আমাক সদায় জ্ঞান ৰত্নৰ থালি ভৰপূৰ কৰি দিয়ে। যিমানেই যোগত থাকিবা সিমানেই বুদ্ধি কাঞ্চন হৈ যাব। এই অবিনাশী জ্ঞান ৰত্নহে লগত যায়। অন্তৰ আসনাধিকাৰী হ'বলৈ হ'লে মাতা পিতাক পুৰা অনুসৰণ কৰা, তেওঁলোকৰ শ্ৰীমতত চলা, আনকো নিজৰ সমান কৰি তোলা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. যিজন দেহে ৰহিত বিচিত্ৰ, সেইজন পিতাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে। কোনো দেহধাৰীৰ নাম ৰূপত বুদ্ধি আবদ্ধ কৰিব নালাগে। মায়াৰ থাপৰ যাতে নালাগে তাৰ বাবে সাৱধান হ'ব লাগে। ২. যিয়ে জ্ঞানৰ কথাৰ বাহিৰে অন্য কথাও শুনাই তেওঁৰ সংগ ল'ব নালাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। কাইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান: একমাত্ৰ পিতা, আন কোনো নাই। এইটো স্মৃতিৰে বন্ধনমুক্ত যোগযুক্ত হোৱা। এতিয়া ঘৰলৈ যোৱাৰ সময়, সেয়েহে বন্ধনমুক্ত আৰু যোগযুক্ত হোৱা। বন্ধনমুক্ত অৰ্থাৎ ঢিলা পোচাক, আতিল নহয়। আদেশ পালা আৰু ছেকেণ্ডত গ'লা, এনেকুৱা বন্ধনমুক্ত যোগযুক্ত স্থিতিৰ বৰদান প্ৰাপ্ত কৰিবৰ বাবে সদায় যাতে একমাত্ৰ পিতা, অন্য কোনো নাই, এইটো প্ৰতিজ্ঞা স্মৃতিত থাকে। কিয়নো ঘৰলৈ যাবৰ বাবে, সত্যযোগী ৰাজ্যত আহিবৰ বাবে এই পুৰণা শৰীৰ এৰিব লাগিব। গতিকে পৰীক্ষা কৰা, এনেকৈ সদা প্ৰস্তুত হৈছনে? নে এতিয়াও কিবা ৰুচিৰে বান্ধ খাই আছা? এই পুৰণা চলা আতিলটো নহয়। শ্লোগান: ব্যৰ্থ সংকল্পৰূপী অতিৰিক্ত ভোজন নকৰিবা, তেতিয়া মেদবাহুলতা ৰোগৰ পৰা হাত সাৰি যাবা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া সকলোতকৈ বঢ়িয়া বস্তু হৈছে সততা। সেয়েহে ভক্তিটো ঈশ্বৰ সত্য বুলি কয়। সকলোতকৈ প্ৰিয় বস্তু সত্যতা, কিয়নো যাৰ সততা থাকে তেওঁৰ স্বচ্ছতা থাকে, তেওঁ নিকা আৰু স্বচ্ছ হৈ থাকে। সেয়েহে সততাৰ গুণ কেতিয়াও নেৰিবা। সত্যতাৰ শক্তিয়ে লিফ্টৰ কাম কৰে। ওম শান্তি।